হেল্ল' গাইজ, মই আজি আপোনালোকক বহুত ডাঙৰ কথা এটা ক'বলৈ গৈ আছোঁ। মোৰ এদিন মোৰ কঁকালটো যে মোৰ পেটৰ যোনটো কঁকাল হয় সেইটো মানে বিষাইছিল বিৰিয়ানী খোৱাৰ বাবে, মানে গেছৰ কাৰণে, মানে গেছ হোৱাৰ কাৰণে মানে পেটটো বিষাইছিল। তাৰপিছত সেইটো মই ভাল পালোঁ। তাৰপিছত আকৌ এটা বেমাৰ হ'ল। সেই বেমাৰটো হ'ল এইখিনি যে আপোনালোকে দেখিছে, এইখিনি যে মোৰ এইখিনি বিষ হৈছিলে। তাৰপিছত এইখিনি বিষটো মই বাৰু ভাল পালোঁ বাৰু। তাৰপিছত এতিয়া মোক আকৌ এটা বেমাৰ হৈছে দেই লাইছাগল। সেই বেমাৰটো মানে মোৰ মানে এতিয়া ভৰি দুখন ইমান বিষোৱা হৈছে নহয়, ভৰি দুখন মানে ইমান বিষাইছে। এতিয়া ভাবিছোঁ কি কৰোঁ, মানে এইটো পৰা এতিয়া চালোঁ মানে পিঠিৰ পৰা ভৰিলৈ যোৱা মানে এটা বিষ হয়, চিয়াটিকা বুলি কয় সেইটো। সেই বেমাৰটো বিষ বুলি কয়, সেইটো বেমাৰ বুলিয়ে কয় চাগে। সেই বেমাৰটো মানে বৰ্তমান মোৰ হৈছে। ভৰিখন মানে ইমান বিষ হৈছে দেই। আৰু এতিয়া বিষটো বা হৈয়ে আছোঁ, তথাপি মই নিজৰ যোনটো দায়িত্ব সেইটো মইতো পালন কৰিয়ে আছোঁ। মানে মোৰ কম্পিউটাৰ ক্লাছ এটা মই জইন কৰিছোঁ, মানে সেই ক্লাছটো মইতো ৰেগুলাৰলি ক্লাছ গৈয়ে আছোঁ বাৰু, নহ'লেনো কি কৰিম। আগতে বহুত বেলেগৰ ডাঙৰ কথা সৰুবিলাক বহুত কথা শুনিছোঁ, সেইকাৰণে মানে এতিয়া ডেইলি ক্লাছ যোৱা হৈছোঁ। কিন্তু ভৰিখন এতিয়া ইমান বিষাইছে মোৰ। এতিয়া মোৰ কি হৈছে মই এতিয়া গম পোৱা নাই। মই এতিয়া চাওঁ কি কৰিব পাৰোঁ। ভৰিখন ইমান বিষ হৈছে। মোক কালি মানে নিজে জাগিৰোডত গৈ পেলাই ডক্টৰৰ ওচৰত সুধি আহিব লাগিব, কি হৈছে, বিষ হৈছে, কিহৰ কাৰণে বিষ হৈছে, কি লাগিব। সেইকাৰণে মানে কালি এপাক যাম বুলি ভাবিছোঁ। ক্লাছৰ পৰা কালি মই বাহিৰে জাগিৰোডলৈ যাম এপাক। চাহকে যদি পাওঁ জাগিৰোডলৈ এপাক মই যাম বাহিৰে ক্লাছৰ পৰা, যিহেতু ভৰিখন বিষাই আছে মানে। আৰু ভৰিখন ইমান বিষাইছে মানে নামিব পৰা নাই মানে বিচনাৰ পৰা। মই এতিয়া আৰু আনলিমিটেড এতিয়া বিষৰ কাৰণে কিহৰ কাৰণে বিষো হৈছে। এইবিলাক কাহো হৈ আছে, মোৰ ইমান কাহ হৈ আছে, খুব কাহ হৈ আছে। লগতে যেতিয়া মুখখন পানী ভৰাবলৈ হেৰি কৰি দিওঁ ন, মানে কুলুকুলু কৰি দিওঁ, তেতিয়া কি হয়, মোক যোনটো মুখত যেতিয়া হালি দিওঁ গৰম পানী দি, তেতিয়া মোৰ কি হয়, মোৰ ডিঙিত থকা গেছটো মানে ওলাই থাকে মানে ইমানখিনি মানে হৈছে। মানে কি কৰিব লাগিব, কি যে কৰিম নহয়, মানে ভাবি পোৱা নাই। মানে ইমান ভৰিখন বিষ হৈছে, নিজৰ কামখিনি কৰিবলৈ মানে অকণমান অসুবিধা হৈ গৈছে। মোৰ মানে বৰ টেনশ্যন হৈ গৈছে দেই। মই কি কৰিম বুলি মই ভাবি পোৱা নাই। মানে ইমান মানে ভৰি দুখন বিষাইছে। মই একদম ভালকৈ খোজকাঢ়িব পৰা নাই। ৰাতিপুৱা খোজকাঢ়িব যাওঁ বাৰু, তথাপিও মানে ভৰিখন মস্ত বিষ। তথাপিও এতিয়া বিহু আহি আছে। সকলোকে হেপী ভোগালী বিহু। আৰু অতি সোনকালে মই গৈ আছোঁ বগামাটিত মোৰ কম্পিউটাৰ ক্লাছৰ পৰা ফুৰিবলৈ। আৰু তাৰ ভিডিঅ' এটা দিম বাৰু, সেইটো চিন্তা কৰিব নালাগে, সেইটো দিম বাৰু। তথাপিওতো দিবই লাগিব ভিডিঅ' আপোনালোকৰ কাৰণে, হয়নে নহয়। ভৰিখন ইমান বিষাইছে, তথাপিও দিবই লাগিব। আৰু আহি আছে জোনবিল মেলা। মানে আপোনালোকে জানে জোনবিল মেলা মানে কি। আৰু সেয়া জোনবিল মেলা হ'ব এবাৰ জানুৱাৰী নতুন বছৰ হয়, এইটো 2023 নতুন বছৰত এবাৰ জোনবিল মেলা হ'ব। চাবলৈ যাম এবাৰ। সেয়াও এটা দুটা ভিডিঅ' আপোনালোকক মই দেখুৱাবলৈ অলপমান চেষ্টা কৰিম। এতিয়া ভৰিখন খুব বিষাই আছে, মই থাকিব পৰা নাই দেই। আৰু মই এতিয়া আজি এইখিনি ভিডিঅ' সমাপ্ত কৰিছোঁ আজিৰ কাৰণে।